Hi guys, welcome back to my channel Dear Lifestyle. Guys, এয়া উৰি পিন্ধি ওলালোঁ ক'ত যাওঁ কি কৰোঁ একো গম চম নাপাওঁ। এতিয়া গাড়ীখন ওলাম ওলাই পেলাই এনেই ওলাই যাম আৰু প্ৰথমতে যাম আমাৰ বস্তিত। তাতে আমাৰ তামোল আছে নেকি চাম যায় গছত আছেনে চাম আৰু মৰা তামোল বা কাঠবাৰ বা তামোল আছেনে চাম যিহেতু চৰাই বাহা ছাগলী বাহা সাজিব লাগিব। আৰু তাৰপিছত যাম আমাৰ চলিয়াতে বল খেলিব যাব তাত লিগিও যাম কি খেলে কি নেখেলে চাওঁ যায় সিহঁতৰ আৰু খেলিবালি বাৰু ময়ো খেলিম নেদলি নাই। আৰু গাইজ বেকাৰ মানুহটো আৰু সদায়তো এইটো চেনেলত ভিডিঅ' দিম বুলি মই কৈ আছিলোঁ আপোনালোকক আৰু ভিডিঅ' দিব লাগিব সেইকাৰণে কণ্টেণ্ট চণ্টেণ্ট নাই একো কি কণ্টেণ্ট দিম একো নাইও পইচা পাতিও নাই ক'ৰবাত ফুৰিব যাব লাগি। চ' গাইজ কি কৰোঁ কি নকৰোঁ সকলো দেখুৱাম। চ' ব'লক গাইজ এইখানে হৈছে আমাৰ বস্তু এইখন আৰু গাইজ মৰা তামোল বেছি নাই কোৱাত 2-3ডালমান আছে আৰু সেইডাল কাম নাই জিঅ' তামোল কাটব লাগিব। আৰু গাইজ চাইছোঁ আমাৰ এইফালে পাণ তামোল একো নাই ইয়া গাইজ পাণ তামোল একো নাই পাণ এই 2ডালমান আছে এইডালত তামোল নায়ে। আৰু গাইজ আমাৰ বস্তুখন বহুত ডাঙৰ নহয় এই অকণমান এইখিনি পে এই হেঙাৰখন থকা গছডালৰ পে আৰু ইফালে এই গছডালৰ সীমা এই সিফালৰখিনি আমাৰ আছিল বাৰু এই হেঙাৰ সিফালৰখিনি বৰ্তমান আমাৰ নহয় এইখিনি বেচিছি সেইডাল মৰা তামোল। গাইজ বল খেলা চাব যাই আছোঁ আৰু গাইজ কিহে পাইছে ক'বা নোৱাৰোঁ এই ৰাতি বৰষুণ দেই দিনত ৰ'দ দেই আকৌ ৰ'দ দি আকৌ পটককৈ গুমাল কৰি আনে বতৰৰ মহিমা আৰু চিয়াৰ মহিমা আকৌ ধৰিবই নোৱাৰি। দুটা বেলেগ ধৰণৰ বস্তু হে গাইজ বল খেলা ফিল্ড পালোঁ আহি আৰু বল খেলা ফিল্ড হৈছে এইখন গাইজ এয়া সৰু সৰু চলি 8-9-10 এতিয়া মোক বা দেৰিলে খেলিবা আৰু দুটামান ডাঙৰ ডাঙৰ আছে বাৰু। গাইজ কিবা কৰি মোক খেলিবা দিছে মই এয়া চাবিটোৱে মোবাইলটো থওঁ থৈ পেলাই আকৌ খেলো যায় আৰু খেলাৰ পিছত যিকোনো আৰু আপোনালোকক কৈ আছোঁ। এয়া গাইজ 3 নম্বৰ খেলখন মানে প্ৰথমখন জিকিলোঁ ছেকেণ্ডখন হাৰিলোঁ আৰু এইখন 3 নম্বৰখন এয়া গাইজ মাৰিলোঁ 4 মই ভিডিঅ' কৰি আছোঁ ভাই ৰিভিউ লাগে এটি মই দিম। अच्छा ठीक है। এয়া গাইজ এইটো বল 6 আৰু এইটো বল হ'ল ডট। এয়া গাইজ এইটো বল আকৌ 6 এয়া গাইজ এবাৰ বেটৰ বাজি জক মাৰি নাই এয়া মাৰিলা 6 আৰু গাইজ এইটো বল আকৌ এয়া ডট। গাইজ খেলা খেলিলোঁ আৰু খেলা খেলোঁ 3খন তাৰে এখন জিকিলোঁ বাকী 2খন হাৰিলোঁ। এয়া গাইজ পিলাক এটা চলি নাইচোন চব খৰা কৰি গ'ল গাইজ চব খৰা কৰি গ'ল এতিয়া ময়ো ঘৰত যাওঁ। গাইজ খেলা কি হৈছে দেখা পাইছা নহয় যদি এটা মাৰোঁ এটা ডট হয় যদি আকৌ নেক্সটটো মাৰোঁ সেইটো ডট হয় আৰু খেলা খেলিলোঁ 3খন তাৰ এখন জিকিছোঁ 2খন আছোঁ আৰু বল ফাটি 2টা। আৰু গাইজ এতিয়া যাম আমি লোকেল টুৰ্ণামেণ্ট খেলিবা লোকেল মানে কি আৰু আমাৰ গাঁও চলি যদি বল খেলিব যাম আৰু পথাৰতো পানী হৈছে আমি যাম মন্দিৰত খেলা খেলিব লাগি। চ' গাইজ আকৌ লগ পাম এটা ভিডিঅ'ত আজিলৈ বাই বাই।